হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকু ছবিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ দেই। আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ চাই আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টি শেষলৈ চাই ভাল লাগে তেনেহ'লে লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে দেই। আৰু এয়া আছিলে আমাৰ নাৰ্চেছ উইকৰ প্ৰিপাৰেশ্যন। মানে ৰাতি 1 বজালৈ এইবিলাক আমি কিবাকিবি কৰি আছিলোঁ। আৰু এয়া হৈছে নেক্সট দিনা, মানে ফাৰ্ষ্ট ডে হয় নাৰ্চেছ উইকৰ। তাৰপিছত আমাৰ এয়া চববিলাকে একেলগে গোট খাই মেমে প্ৰগ্ৰামটো ষ্টাৰ্ট কৰাৰ পিছত তাত আমাৰ প্ৰিন্সিপাল মেমে ফ্লেগ হোষ্টিং কৰিলে, পতাকা উত্তোলন কৰিলে। তাৰপিছত সেইদিনাখনৰ আমাৰ গোটেই দিনটো আছিলে যে গেমছৰ ওপৰত বিভিন্ন ধৰণৰ খেলা হ'ল। এইবিলাক কেৰম আছিলে, চেজ আছিলে, মানে মেইনলি ইনড'ৰ গেমছ। অলপমান ঠাইৰ অভাৱৰ কাৰণে আমি ভিতৰতে গেমবিলাক যিমানখিনি পাৰি সেইখিনিকে খেলিলোঁ। তাৰপিছত আছিলে যে অন্ধকূপ বা কোনোবাই টেকেলি ভঙা বুলি কয়, আৰু যিটো ইংলিছত ব্লাইণ্ড হিট বুলি কওঁ আমি। আৰু সেই গেমটোত ময়ো পাৰ্টিচিপেট কৰিলোঁ। চাওকচোন বাৰু মই কি খেলিছোঁ দেই। সকলোৱে খেলিছে বাৰু, ইমানখিনি ভিডিঅ'টো মই কৰিব নোৱাৰোঁ, মই নিজৰটোকে দেখাইছোঁ। আৰু বাকীবিলাক বাৰু দেখাই থাকিম, লাহে যিমানখিনি পাৰোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিম দেই আপোনালোকক। চাওকচোন লাষ্টত এইটোতে প্ৰাইজ পালোঁ আৰু প্ৰতিটো নাপালোঁ আছিলে স্পুনত লৈ পিনে গেলা। তাত মই ফাৰ্ষ্টতে পালোঁ, কিন্তু ফাইনেলত গৈ নাপালোঁ। কিমান ভাল লাগিছিলে জানেনে? সকলোবিলাকে আমি বেলেগ বেলেগ গেমছবিলাক খেলিলোঁ। বহুত দিনৰ মূৰত খেলা যেন লাগিছে। আৰু আজিকালি আমি ব্যস্ততাৰ কাৰণে এইবোৰ খেলা নোৱাৰোঁ। মেমহঁতেও খেলিছে, চাওকচোন ইমান ভাল লাগিছে। এইজনী মেম আমাৰ বৰ মৰমৰ হয়, বৰ মৰমীয়াকৈ মেমে ফাৰ্ষ্ট পালে দেই। আৰু ইয়াৰ প্ৰিন্সিপাল মেমেও খেলিছে টেকেলি ভঙা। এনেদৰে মেমসকলে সকলোবোৰ গেমত পাৰ্টিচিপেট কৰিলে। আৰু এয়া আছিলে মিউজিক শ্ব', য'ত আমাৰ প্ৰত্যেকজনী ছোৱালীয়ে পাৰ্টিচিপেট কৰিছিলে। সকলোৱে গেমবিলাক ইমান এনজয় কৰি খেলিছে নহয়। প্ৰাইজটো ডাঙৰ কথা নহয়, কিন্তু আমি সকলোৱে এনজয় কৰিছোঁ। তাৰপিছত মেমহঁতৰ ষ্টাৰ্ট হৈ গ'ল দেই মিউজিক শ্ব'। তাৰপিছতে আকৌ মেমো আহিলে ভিতৰত কেৰম খেলিবৰ কাৰণে। আৰু লুডু আছিলে দেই, ভিতৰত লুডু আছিলে আৰু সৰু সুৰা কিবা কিবি গেম আছিলে। মই সেইখিনি ভিডিঅ' কৰা নহ'ল। তাৰপিছত আছিলে ৰছী টনা খেল, টাগ অফ ৱাৰ। আমি এটা গ্ৰুপত আছিলোঁ আৰু আনফালে আমাৰ বেলেগটি দল আছিলে। একে টানে আমাক চোঁচৰাই লৈ গ'ল জানেনে? কি যে হ'ব, একোৱে বল শক্তি নোহোৱাই হৈছে যেন পাওঁ। তাৰপিছত এয়া আছিলে আমাৰ ছিনিয়ৰ বা কেইজনীৰ গ্ৰুপ, আৰু আমাৰ অপ'জিট গ্ৰুপটো আকৌ সেই আমাৰ অপ'জিট গ্ৰুপটোৱে জিকিলে জানেনে? আৰু এনেদৰে আমাৰ নাৰ্চেছ উইকৰ প্ৰথম দিনটি সুকলমে পাৰ হৈ গ'ল। আজিলৈ এৰিছোঁ, ধন্যবাদ।